Hello guys, নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ হয়নাইটি ফেসবুক পেজলৈ আৰু ইউটিউব চেনেলৰ চাই থকা সকলো মোৰ ফলোৱাৰ্ছ আৰু সাবস্ক্ৰাইবাৰলৈ আজি মই আহিছো আমাৰ গাঁৱত নৰাচিগা উৎসৱ পাতিব এইছো সব বেকগ্ৰাউণ্ডত দেখিছে চাগে আপোনালোকে চাই লওক এই সব হাই স্কুল আৰু এম স্কুল ফিল্ড গ্ৰাউণ্ডত আমাৰ পৌৰাক উৎসৱখন হ'ব নৰাচিগা ফেষ্টিভেল ইয়াত হ'ব আমাৰ এইটো ফুটবল ফিল্ড একদম প্লেন সা সুন্দৰ সা নজাৰা আপোনালোকে দেখিবলৈ পাইছে এতিয়া যেহেতু নেকি আপোনালোকক মই সব কি কামত আগবাঢ়ি গৈ আছে এটো দেখুৱাবলৈ চেষ্টা কৰিম মই আহিছো লগতে আমাৰ ৰাইজৰ হৈ সহযোগ দিবলৈ এইটো আমাৰ লাইকুটা সংস্থাপন কৰা দিনত মই আহিব নাপালো হলেবি পলংকৈ হলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আৰু স্পেশালি থ্যাঙ্কস জনাইছো আমাৰ গাঁওবাসী সকলো উদীয়মান যুৱ আৰু দেখাবৰা টিভি পৰা আৰু উদাৰক মনত বহুত এক্সাইটেড হৈছো কিয়নো আমি সৰুকালৰে পৰা একম পহৰাক আৰু নৰাচিগা বিহুখন প্ৰথমবাৰৰ বাবে পাতিছো স্পেশালি থ্যাঙ্কস দিছো সকলোকে আৰু বুধুৰাম পেগৰ লট্টা হয় আমি এই পহৰাখন প্ৰথমবাৰৰ বাবে উপভোগ কৰিম সো এক্সাইটেড আৰু আপোনালোকেও কেনেকুৱা লাগিছে কমেন্ট কৰি কমেন্ট বক্সত জনাবলৈ নাপাহৰিব এয়া আমাৰ প্ৰথমটি কোটা সাংগৰৰ উদ্বোধনী কৰিছে আমাৰ সুনিবৰ দলে ডাঙৰীয়াই গাঁওবাসীৰ বিদ্য আৰু নেতৃত্বত থকাৰ বাবে সকলোকে নমস্কাৰ গ্ৰহণ কৰি হি উদ্বোধন কৰিলে প্ৰথমটি সাংগৰৰ কোটা ময়ো আজি ইয়াত আহি বহুত আনন্দিত হৈছো কাৰণ একতা আমি বল ৰাইজৰ সহযোগত কৰিব নোৱাৰা কামবোৰ সকলোৱে একেলগে এনেকৈ প্ৰস্তুতি এটা চলাইছে আৰু থ্যাঙ্কস আমাৰ গাঁওবাসীৰ সকলো ৰাইজক জনাইছো স্পেশালি কাৰণ প্ৰথমবাৰৰ বাবে আমাৰ সৰু কালৰ পৰা জন্ম নোহোৱাৰ পৰা একমতি পৰাক চাবলৈ পাম বুলি আশাবাদী মই মোৰ এই সমু ভিডিঅ'টি ইমানতে সামৰণি মাৰিছো ধন্যবাদ মিছিংৰাম হিৰৈ টিংৰিবাকি হিৰৈ আৰু পৰাক চাইকাঙ্গাল দুংকালাং কামনা সুকুং কেনলো কুম্পা সুগেল মধু